নমস্কাৰ। মহাপুৰুষ মাধৱদেৱৰ বিৰচিত নামঘোষাৰ এটি ঘোষা আলোচনা কৰিবলৈ লৈছোঁ। যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱ সিন্ধু তৰি, পাৱে পৰস্পদ পাপী যত, সদানন্দ সনাতন হেনয় কৃষ্ণক সদা, উপাসা কৰো হৃদয়ত। ভগৱান কৃষ্ণক, সদানন্দ সনাতন সেই কৃষ্ণক আমি ক'ত উপাসনা কৰিম, কেনেকৈ উপাসনা কৰিম? আমাৰ প্ৰকৃত উপাসনাৰ জগা কোনখিনি? ক'ত উপাসনা কৰিলে ভগৱান সন্তুষ্ট হয় আৰু আমাৰ উপাসনাটো নিৰ্ভুল হয়, তাক মহাপুৰুষ মাধৱদেৱে উল্লেখ কৰিছে সুন্দৰভাৱে। আমাৰ অজস্ৰ উপাসনাস্থলী আছে, নামঘৰ, মন্দিৰ, সত্ৰ, বিভিন্ন উপাসনাস্থলী। এই উপাসনাস্থলীবিলাকত মহাপুৰুষে আটাইতকৈ শ্ৰেষ্ঠ উপাসনাস্থলী বুলি উল্লেখ কৰা নাই, কিয়নো এইবিলাকত বিভিন্ন সমস্যা আছে। প্ৰকৃত অৰ্থত সত্ৰসমূহ, নামঘৰসমূহ আখৰা গৃহ হিচাপেহে মহাপুৰুষে ব্যৱহাৰ কৰিছিল, য'ত সমস্ত জীৱনত লাগতিয়াল বস্তুবিলাক আখৰা কৰা হয়। নাট আখৰা, শিক্ষাৰ আখৰা, সংস্কৃতিৰ আখৰা, ভগৱানক উপাসনাৰ আখৰা, সমস্তবিলাক নামঘৰত সন্তসকলৰ লগত আখৰা কৰা হয়। আৰু সেইকাৰণে নামঘৰ সত্ৰসমূহক মহাপুৰুষে আখৰা গৃহ বুলিহে উল্লেখ কৰিছে। কিন্তু আমি ভগৱানক উপাসনা কৰিব লাগিলে ক'ত কৰিব লাগিব? আমি উপাসনাৰ কাৰণে নামঘৰলৈকে দৌৰি যাওঁ, সত্ৰলৈকে দৌৰি যাওঁ, কিন্তু সেই সত্ৰবিলাকতো ভেদাভেদ, উচ্চ নীচ, সত্ৰৰ মণিকূটত প্ৰৱেশ কৰিব নিদিয়ে, নামঘৰত মহিলাক প্ৰৱেশ কৰিব নিদিয়ে, বিভিন্ন ধৰণৰ সমস্যা, য'ত মনবিলাক ভাৰাক্ৰান্ত হয়, তাত উপাসনা কৰাৰ চিন্তাই নাহে। সেইকাৰণে মহাপুৰুষে এনেকুৱা এটা স্থান দিছে, যিটো স্থান হৈছে নিৰাপদ, তাত নিজৰ অধিকাৰ আছে। সেইটো হৈছে আমাৰ প্ৰকৃত হৃদয়। প্ৰতিজন ব্যক্তিৰ হৃদয়খন হৈছে উপাসনাস্থলী, আৰু এই হৃদয়বিলাকতহে ভগৱানক আমি উপাসনা কৰিব লাগিব। প্ৰতিজন ব্যক্তিয়ে নিজৰ নিজৰ হৃদয়ত ভগৱানক স্থাপনা কৰি তাতে ভগৱানক উপাসনা কৰিব লাগিব। আটাইতকৈ উপাসনা কৰাৰ শ্ৰেষ্ঠ স্থান হৈছে আমাৰ হৃদয়বিলাক। গতিকে এই হৃদয়বিলাক আমি নিৰ্মল পৰিষ্কাৰ কৰি ৰাখিব লাগিব নামৰ জৰিয়তে। আমি সদায় সাধু সংগ গ্ৰহণ কৰিব লাগিব, আৰু সাধুৰ সংগত কৃষ্ণ নামৰ নৌকাৰ জৰিয়তে এই ভৱ সংসাৰৰ পৰা আমি পাৰ হ'ব লাগিব। যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱ সিন্ধু তৰি, ভগৱান কৃষ্ণৰ নাৱত এই ভৱ সংসাৰ সিন্ধু পাৰ হৈ জীৱই নিজকে ধন্য কৰিব লাগিব। তাৰ কাৰণে সাধু সংগ অনুসৰণ কৰিব লাগিব, আৰু সাধুৰ সংগত ভগৱান কৃষ্ণৰ গুণনাম শ্ৰৱণ কীৰ্তনৰ জৰিয়তেহে আমাৰ জীৱন ধন্য হ'ব। আৰু আমাৰ উপাসনাস্থলী, প্ৰকৃত উপাসনাস্থলী হৈছে নিজৰ নিজৰ হৃদয়বিলাক। আৰু সেইকাৰণে এই হৃদয়বিলাক সাধুৰ সংগত থাকি পৰিষ্কাৰ আৰু নিৰ্মল কৰি ৰখাটো আমাৰ দায়িত্ব। তেতিয়াহে ভগৱান সন্তুষ্ট হ'ব, তেতিয়াহে ভগৱানৰ কৃপা আমাৰ জীৱনত বৰ্ষণ হ'ব। ধন্যবাদ। নমস্কাৰ।